নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজি হৈছে 20 জানুৱাৰী 2026 আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকে Cmaaa অৰুণোদয় চৰকাৰী ঘৰ আৰু PM কিসানৰ লগতে বহুকেইটা নতুন খবৰ জানিব পাৰিব আৰু এনেকুৱা নতুন আপডেটসমূহ সদায় পাবলৈ ভিডিঅ'টোত লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰথমটো খবৰ চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গল ভাল খবৰ ৰাজ্যত আৰু নতুনকৈ 30 লাখ পৰিয়ালে লাভ কৰিব Cmaaa ৰ ঘৰ চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গল ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব Cmaaa ৰ ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা পিছৰটো খবৰ এইবাৰ কোটি কোটি কৃষকৰ বাবে আহিছে ডাঙৰ খবৰ মোবাইলতে কৰক এই কেইটা কাম শীঘ্ৰে লাভ কৰিব পাৰিব PM কিসানৰ ধন কোটি কোটি কৃষকৰ বাবে আহিছে ভাল খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিসানৰ 22 নম্বৰ কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কৈ টকা আৰু ইয়াৰ বাবে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ 155261 আৰু ধন লাভৰ বাবে কি কৰিব লাগিব আপুনি সবিশেষ চাও আহক শীঘ্ৰে কৰি লওক KYC আপডেট বনাই লওক ফাৰ্মাৰ ID আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ কেনেকৈ কৰিব এই কামসমূহ সবিশেষ চাও আহক প্ৰথমে PM কিসানৰ অফিচিয়েল ৱেবছাইটলৈ যাওক ৱেবছাইটত গৈ লগইন কৰক তাতে আপুনি KYC অপচন দেখিব আৰু ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰক তাৰ পাছত গেট OTPত ক্লিক কৰক আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিবিষ্ট কৰক আৰু তাৰ পাছতে সম্পূৰ্ণ হ'ব আপোনাৰ KYC পিছৰটো খবৰ আৰক্ষীৰ নিযুক্তিক লৈ আহি গল ডাঙৰ খবৰ এতিয়াৰে পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আৰক্ষীত আবেদন আৰক্ষীৰ নিযুক্তিক লৈ আহি গল ডাঙৰ খবৰ এতিয়াৰে পৰা 26 বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন আবেদনৰ বাবে নিম্নতম বয়স 18 বছৰ কৰা হৈছে আৰু আৰক্ষী চাকৰিত আবেদনৰ বাবেও বৃদ্ধি কৰা হৈছে 15 দিনৰ সময়সীমা আৰু এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পিছৰটো খবৰ 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ Cmaaa আঁচনিৰ ধন বিতৰণ এইবাৰ হাজাৰ হাজাৰ যুৱকে পাব 1 লাখ কৈ টকা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব Cmaaa আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ আহিছে ভাল খবৰ Cmaaa আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব আঁচনিৰ ধন আৰু প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ কৈ টকা মুঠ ৭৫,০০০ যুৱকে পাব চৰকাৰৰ এই 2 লাখ কৈ টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি চেনেলটোত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ